হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? নিশ্চয় ভালেই চাগে। আজি ভিডিঅ'টো 9টা বাজিছে চাগে, 9টা বজাতে আৰম্ভ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই থাককচোন। বাটত বান্দৰ ওলাইছে বোলে, বান্দৰ চাব মাতিছে, বান্দৰ চাব যাওঁ। বাঁহৰ চেপতে বহি আছে বান্দৰ। আজি আমাৰ ইয়াত বান্দৰ আহিছে। বান্দৰ গ'লগৈ, মই ভাত বনাওঁগৈ। মাছ ৰাখি থৈ আহিছোঁ, এতিয়া গৈ মাছ বাচিম। মাছ ওলালোঁ, মাছ বাচিম এতিয়া। মাছ বাচি ভাত বনাম, ভাত তৰকাৰী বনাই টেঙা খাম আজি। টেঙা গুটি খাম বুলি চবেই কৈছে আজি। টেঙা খাম, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। ফিডুৱে কি কৈ আছে? ফিডুক কাঠ পেঞ্চিল লাগে, পিছফালে লাবাৰ থাকা কাঠ পেঞ্চিল আনিলে। মই মাছ বাচিলোঁ, বাচি ধুই আনি এতিয়া মাছখিনি ভাজিম। টাৱাত তেল দি দিছোঁ, তেলখিনি গৰম হয় মানে মই মাছখিনি সানি ল'ম। নিমখ জলকীয়া দি মাছখিনি সানি তেলত দি দিম। এতিয়া হালধি দিলোঁ, জলকীয়া দি দিম, জলকীয়া দিলোঁ, নিমখ দি দিলোঁ। মাছখিনি সানিম এতিয়া, সানা হৈ গৈছেগৈ। এতিয়া তেলত দিম। মাছখিনি ভাজি লওঁ, পিছত ভাত বনাম। আলু মাছ বনাম আৰু কবি ভাজিম, বন্ধাকবি ভাজিম। মোৰ মাছ ভজা হৈ গৈছে আৰু ভাতটো হৈ গ'ল। এয়া ভাত হৈ গৈছেগৈ। আলু মাছ বনাইছিলোঁ, হৈ গ'ল। মোৰ ভাত তৰকাৰী হৈ গ'ল। এতিয়া টেঙা পাৰিব যাম। এয়া টেঙা পাৰিব গৈ আছোঁ, মাইনুৱে মই। মাইনু মাকৰ ঘৰৰ পৰা টেঙা আনিমগৈ এতিয়া। টেঙা পাৰি আমাৰ ঘৰত আহি খাম। এয়া টেঙা গছৰ তলত এয়া টেঙা মাইনুৱে পাৰিব। মাইনুৱে চৌকা এটা বনাইছে, এইটো মাইনু চৌকা। মাইনুৱে টেঙা পাৰিছে আৰু মইনাই টেঙা বুটলি আছে। মাইনু পুৰা টেঙা পাৰিছে, পুৰা পাৰ। টেঙা পাৰা হৈ গ'ল। আমি এতিয়া টেঙা লৈ আহি আছোঁ, তাৰ পিছত আহিব মাইনু।
মই মইনা আহি আছোঁ টেঙা লৈ। এতিয়া ঘৰত টেঙা খামগৈ, ঘৰত টেঙা কুটিম। এতিয়া টেঙা কুটিব লৈছোঁ। কৰ্দৈ টেঙা, আৰিফাই টেঙা কাটি আছে। আৰিফা ইমান লেজি, ইমান লাহে লাহে টেঙা কাটে। টেঙা কুটা হৈ গ'ল। এতিয়া মাইনুৱে জলকীয়া নিমখ সানিব। এতিয়া মাইনুৱে সানিছে আৰু জলকীয়া কুটি দিছে। মাইনু হাঁহি আছে পুৰা টেঙা কাটি কাটি। চৌদা খাৰ দিয়া গ'ল, একদম পুৰা হেৰি হৈ আহিছে। বৰ ভাল আছিলে মানুহজনী। কাপোৰ খচি আছে, কাপোৰ খচাংগে মই ভাল লাগিছে না ভিডিঅ'? টেষ্টি টেষ্টি। ৰোহান টেষ্টি টেষ্টি না? চহান টেষ্টি টেষ্টি। ভিডিঅ'ক বহুত জ্বলাই ধৰিছে, সহ্য কৰিব পৰা নাই। টেঙাত বহুত জ্বলা হৈ গৈছেগৈ। ইমান জলকীয়া দি দিলে মানে আৰু সহ্য কৰিব নোৱাৰাকৈ। ভিডিঅ' খং উঠি গ'ল। আমি টেঙা খালোঁ, টেঙা খাই হৈ গ'ল। আহি এতিয়া গা ধুই ভাত খাই এতিয়া অলপ এনেই আৰু। চাৰুহান হাই কৈ দিয়া, কোৱা। এইজনী চাৰুহান আজি আমাৰ ঘৰত দিনটো থকাকৈ আহিছে। ভিডিঅ' আহি গ'ল। ফিডু আজি স্কুল নগ'ল, আজি স্কুল যোৱা নাই। ফিডু তোমাৰ স্কুলত কি সাপ ওলাইছে কৈ দিয়া। খেপি সাপ। এইটো কি সাপ আকৌ? খেপি সাপ কি সাপ? হয় নেকি? ফিডুহঁতৰ স্কুলত খেপি সাপ ওলাইছে। শুলোঁ, শুই উঠি এতিয়া ভাবিলোঁ ভিডিঅ'টো শেষ কৰোঁ। ইমানতে ভিডিঅ'টো শেষ কৰিলোঁ। আৰু যদি চাই ভাল লাগিল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই।